बेसिक ट्रिक है, एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबाकर लाइक और शेयर ठोक दीजिए। पूरा साल मेहनत करता हूँ आपके लिए बेटा, ऐसा नहीं चलेगा, ऐसा नहीं चलेगा। ओ নাই শুনা আৰু শুনিব চেষ্টাও নকৰো মই। আৰে মোৰ মা কথাটো ক'লেহে শুনিম হা, এনেই পাগলৰ নিচিনা যে চিঞৰি থাক। নহয় মানে আপুনি দেখিছেনে চিকাৰী কি কৰিছে? কি কৰিলে আকৌ সি? নহয় মানে কি কিনিছে আপুনি দেখিছেনে? গোটৰ লোন লৈছে, ডাঙৰ ডাঙৰ গাড়ী লৈছে, সোণৰ পিন্ধিছে, সিহঁতে ইংলিছ লেটিঙো বনালে। আমি ইণ্ডিয়ানটোতে হাতি দিবলগীয়া হৈছে। मैं गरीब हूँ, मैं गरीब हूँ। मेरे मम्मी पापा मुझे गरीब जन्म दिए। আপুনি অকল সেইবোৰতে কৈ থাকক, ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰিব লাগে সেইটো একো নাজানে। হেৰো আঁচনি অহা নাই নহয়, আহিলে মই ল'ম নহয়, তুমি টেনশ্যন কেলৈ লৈছা ইমান? ছুটি আৰু কেনেকৈ পাইছে? তাৰ বাপে নহয় নে মায়ে হয়? হেৰো তেন্তে তইনো তাইৰ লগত কিয় নোসোমালি বাৰু হে? মাকৰ ডাল কাৰ্ডটো আছে নে আকৌ? খালী ঐ খালী ঐ ডাল কাৰ্ড নহয় নহয়, এই ৰেচন কাৰ্ড বুলি কয়। কিনো খাই দিলি মই নাজানো, মোক পইচা লাগিবই। আপুনি ক'ৰ পৰা দিয়ে মই সেইবোৰ নাজানো, মোক লাগিবই। মোৰ বাপেৰৰ এই আঁচনিটো হয় যে মোক বিচাৰিলে দি দিব। ক তই এতিয়াহে মৰিব পাৰিলি নি? কি হ'ল? ৰাতিপুৱা ঘৈণীয়ে জলকীয়া খালে। এই লোন লাগে বুলি গম পাইছেনে, একদম মাইকীজনৰ কলিজা খাই দিছে আৰু গম পালিনে? এই মোকে খবৰ এটা কৰাহেঁতেনো হয় না। আমাৰ এই ঘৰৰ ওচৰতে গোট এটা খুলিছে। তাকে আমাৰজনীও আছে, এটা চিট খালী আছে, তোমাৰজনীক কৈ দিবা। হয় নেকি? ডকুমেণ্টছ ভোটাৰ কাৰ্ডটো হ'লেই হ'ব। এই কাইলৈ পৰহি মানে তুমি পইচা পায়ে যাবা। ৰ মই এতিয়া গৈছোঁ, যাওঁ অৱস্থা বেয়া কৰি দিছা। ৰ 3 days later. ৰিয়া শুনছানে? পইচা পালো। ছুটি আনিকে কলটো লগাওঁচোন বাৰু, কথাটো কৈ দিওঁ, জনাই দিওঁ ভাল খবৰটো। ভাল কথাটো মানে এইটো হ'ল, মোক গোট এটা পালো নহয়। এই পইচা অলপ পালো মানে বহুত কষ্টৰ ফলত পালোতো। হয় সেইটো মানে ভাল খবৰটো তোমাক জনাই দিওঁ বুলি আহিলোঁ আৰু। ভালেই হ'ল পইচাটো পালা গম পালানে? শুনা আকৌ, এই সিদিনা মানে বৰুৱানী চেইন এডাল আনিলে গম পালানে, নেকলেছডাল ইমান ধুনীয়া, মোক একদম লওঁ লাগি গৈছিল জানানে? পিছে পইচাটো হাতত নাছিলে নহয়, সেইটো কাৰণেই নল'লোঁ। তুমিতো এতিয়া পইচাটো পালা হয়নে? ধুনীয়া নেকলেছডাল আনিলে নহয়। তুমি পাৰিলে তাক ফোন এটা কৰা দেই। ঠিক আছে বাৰু, মই বৰুৱানীকে কলটো কৰি লওঁ তেনেহ'লে, ঠিক আছে হা? কৰা কলটো কৰি হেল্ল' বৰুৱানী, কি খবৰ? ভাল। তাকে ছুটি আনিৰ পৰা তোমাৰ কথা এটা গম পালো, বৰ ধুনীয়া নেকলেছ এটা ল'লা। তাকে মানে পইচা অলপ আছিলে মানে মই মানে সেইটো লওঁ বুলি ভাবিছিলো। নক'বা আৰু ইমান ধুনীয়া আছিলে গম পাইছানে, সেইকাৰণে লৈয়ে ল'লো আৰু। পইচালৈ চিন্তাই নকৰিলা আৰু। 15,000 ল'লে। ঠিক আছে, তুমি কাইলৈ ওলাবা নহ'লে। ঠিক আছে বাৰু দিয়া, ঠিক আছে যাম বাৰু। কিন্তু পিছে তুমি পাৰ্টিটো খাব লাগিব আকৌ দেই, পে'টো তুমিয়ে কৰিব লাগিব, ডমিনেঞ্চত সোমাম আকৌ দেই। 2 days later. ভোকো লাগিছিলে পাই, ঘৰত কেৰেলা চব্জিটোহে আছে, খাম জানো? নাখাওঁ, পিজ্জাকে অৰ্ডাৰ দিওঁ পাই। The next day. হেল্ল' ছাৰ, মই বন্ধন গোটৰ পৰা কৈছোঁ। আপোনাৰ সপ্তাহী পইচাটো দিব আছিলে। নাই দেই। চ' সেইটো কাৰণে আপোনাক কল কৰিছোঁ। আপোনাৰ পইচাটো পে' কৰা নাই এতিয়ালৈকে, পাৰিলে সোনকালে পে' কৰি দিবা হা। হেৰি শুনিছানে? গোটৰ পৰা এতিয়া কল আহিছিলে মোক, সপ্তাহী পইচাটো দিব লাগে। পইচাটো পোৱাৰ পাছত পিজ্জা খাবি, শাৰী কিনিবি, দামী ঘড়ী ল'বি। এতিয়া পইচাটো দিব লাগে, ধান্দা নাই তোমাৰ? এতিয়া কি হ'ব বাৰু, মোৰ পইচাবোৰ চব খৰচ হৈ থাকিলে নহয়। তুমি কিবা এটা গৈ পেলাই দি দিয়াচোন, তুমি নিদিলে বাৰু কোনে দিব কোৱাচোন তুমি? এতিয়া মই পইচা দিব নাই, পইচা পোৱাৰ পাছত মোক 10 টকা এটা নিদিলি, এতিয়া মই পইচা দিম? নিদিওঁ, মই যাওঁ, মোৰ ছাগলীকেইটা বান্ধত আছে।